24 बडलेण्डआ खौरां बुथुमगिरि अनन्त बर' आरो उदालगुरि जिल्लानि सिङाव थानाय कालाइगाव हालामनि हारिमु सिबियारि मिथु बर'जों दान्दिसे मोगा-मोगि लानाय जायो। बिथां मिथु बर'आ बर' हारिनि हारिमु लोगोसे असमिया हारिमुनि सायाव गोबां सिबिनाय गोहोम दं। बिदिनो बिथांजों दान्दिसे निउज 24 बडलेण्डआ। खुलुमबाय निउज 24 बडलेण्ड इउटुब चेनेलनिफ्राय दिनै नोंथांमोननि गेजेराव आसामनि सासे मुंदांखा हारिमु सिबियारि आदा बिथां मिथु बर' बिथांजों दसे मोगा-मोगि लानो नागिरदों। गिबि गिबियावनो आं बिथांनि सिनायथिखौ लानो थाखाय खावलायनो नागिरदों। बिथाङा बर'खौ मोजाङै रोङैनि थाखाय मोगा-मोगिजों एसामिस लेंगुवेजजों लानो नागिरदों। दादा আপোনাৰ পৰিচয়টো দিব। হয়, মই মিথু বড়ো, মোৰ ঘৰ ওদালগুৰি জিলাত। আমি আপোনাক এগৰাকী মানে সাংস্কৃতিক সাধক হিচাপে আমি জানো। সেই ক্ষেত্ৰত আমি সেই বিষয়ে আপোনাৰ পৰা কিছু কথা জানিব বিচাৰোঁ। আমি গম পাওঁ যে আপুনি অসমৰ চুকে কোণে গাঁৱে ভূঞে বিভিন্ন এসময়ত বিহু শিকোৱাইছিল বা আপুনি বিহুৰ ক্ষেত্ৰতো অসমত এটা আপোনাৰ সুনাম আছে যে আপুনি বিহু শিকাই আহিছে আমাৰ অসমৰ ডেকা গাভৰুসকলক। ঠিক তেনেকৈ আপুনি থিয়েটাৰ জগততো বহু বছৰ আপুনি অভিনয় বা পৰিচালক হিচাপে আপুনি কাম কৰি আহিছে। লগতে আপুনি এজন বড়ো ব্যক্তি হিচাপে বড়ো সংস্কৃতিৰ লগতো আপুনি অতপ্ৰত জড়িত। গতিকে সাংস্কৃতিক এই পথাৰখনত আপোনাৰ বৰ্তমান এই মুহূৰ্তলৈকে আপোনাৰ সেই সময়ছোৱাত এই কেনেধৰণৰ অভিজ্ঞতা বা আপুনি কেনেকৈ জীৱনত আমোদ লৈছিল বা সংস্কৃতি কি বস্তু এই বিষয়ে অকণমান জনালে ভাল হয়। নিশ্চয় বৰ্তমান সময়ত আমাৰ গোটেই সমাজ ব্যৱস্থাটোত আমি দেখিছোঁ যে আমাৰ নৱপ্ৰজন্মই বিশেষকৈ লোক সংস্কৃতিবোৰ এই লোক সংস্কৃতিবোৰৰ প্ৰতি যিটো দিবলগীয়া ধাউতি সেইটো নিদিয়াৰ ফলত লাহে লাহে আমাৰ পাহৰণিৰ গৰ্ভত যেন লোককৃষ্টিসমূহ হেৰাই যোৱা উপক্ৰম হৈছে। তাতোকৈ ডাঙৰ কথা হ'ল আমি একেবাৰে গাঁৱৰ ভিতৰত থকা মানুহ। এতিয়া আমাৰ আৰু অঞ্চলটোত আমি বিভিন্ন ভাষা-ভাষী লোক একেলগে বাস কৰি আছোঁ। তাৰ কাৰণেও কেতিয়াবা কোনোবাটো জনগোষ্ঠীৰ হয়তো কোনোবাটো সংস্কৃতি লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হৈছে। এই কথাবিলাক দেখি অলপ অধ্যয়ন কৰি যেতিয়া জানিব পাৰিলোঁ, যেতিয়া অনুভৱ কৰিব পৰা হ'লোঁ, তেতিয়াৰে পৰাই অঞ্চলৰ গোটেই লোককৃষ্টিসমূহ কেনেকৈ আমি ইয়াক প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণ কৰিব পাৰোঁ তাৰ কাৰণে অপুৰুষাৰ্থ চেষ্টা এটা ৰাখি আহিছোঁ। তিতা মিঠা বহুত অভিজ্ঞতা হৈছে, সেইবিলাক ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব। তথাপিও আমাৰ যিহেতু মূল লক্ষ্য যে আমাৰ যি লোক সংস্কৃতি এই সংস্কৃতিক কৃষ্টিক যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাৰে প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। ঠিক আছে, পিছত আমি আৰু কথা আপোনাৰ পৰা জানিব বিচাৰিম। এইখিনিতে আপোনাৰ পৰা যিহেতু আপোনাক আমি মানে বিভিন্ন মঞ্চত গীত গোৱাও দেখিছোঁ, এই ক্ষেত্ৰত আপুনি ভাল পোৱা বা আমাৰ শ্ৰোতাসকলেও মানে আমোদ পোৱাকৈ মানে গীতৰ কলি গুণগুণাই দিব জনাইছিল। সাধাৰণতে মই জিতেন দা বা লোকনাথ গোস্বামী ছাৰৰ গীতেই গাওঁ। আজি কিন্তু আমি খুব কম দিনৰ অলপ দিনৰ আগতেই আমি নিজে এটা গান কৰিছিলোঁ, তাৰেই স্থায়ীটো মই অকণমান গাই দিছোঁ। এটা দেশপ্ৰেমমূলক গীত। অসমৰ আকাশত কলীয়া ডাৱৰ কোনেনো সানিলে আই, সৰল চিতীয়া মানুহৰ মনবোৰ কোনেনো ভাঙিলে আই, মৰিলেও স্বৰ্গ নালাগে আই, তোমাৰ কোলাতে দিবা দেখাই, আই মোক দিবা নেঠাই, আয়ো দিবা নেঠাই। বহুত সুন্দৰ দাদা, আপোনাৰ গীত শুনিলে শুনোৱে লাগি থাকে। সাংস্কৃতিক মঞ্চত বা বিভিন্ন অনুষ্ঠানত বা আপুনি সাংস্কৃতিক বিষয়ৰ লগতে জড়িত বিভিন্ন কথাবিলাক ৰাইজক আঙুলিয়াই আহিছে। কথা হৈছে কি, এইটো আমি গম পাওঁ আপুনি একেবাৰে এটা পিছপৰা অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ আপুনি মানে এগৰাকী ব্যক্তি।
গোটেই জীৱনটো যিহেতু আপোনাৰ বৰ্তমানে বয়সলৈকে আমি দেখি আহিছোঁ, সৰুৰে পৰাই আপোনাক দেখি আহিছোঁ যে মানে সংস্কৃতিৰ জগতখনতে আপুনি সদায় গতি হৈ থাকে। এতিয়া এনে ক্ষেত্ৰত বা আপোনাৰ ব্যক্তিগত জীৱন তথা বা সমাজত আপুনি যিখিনি দিছে, এই সম্পৰ্কে আপোনাৰ জীৱনৰ লগত জড়িত থকা বা যিবিলাক আপোনাৰ অভিজ্ঞতা বা আপুনি উঠি অহা নৱচামক কি ক'ব বিচাৰিব? আচলতে 77ৰ পৰা 1977ৰ পৰাই মই এই কালচাৰ লাইনটোৰ লগত লাগি আছোঁ। আৰু মোৰ সৌভাগ্য আছিলে চাগে, আমাৰ যদিও আমি খুব দুখীয়া পৰিয়ালৰ, মোতকৈ দুজন ডাঙৰ জ্যেষ্ঠ ভাতৃ আছিল, এজন ঢুকালে, এজন আছে। তেওঁলোক দুয়োগৰাকী কিন্তু খুব ভাল শিল্পী আছিল। ডাঙৰজনে এতিয়াও আছে, তেওঁ ভাল গীত গাইছিল। আৰু মোতকৈ যিজন ডাঙৰ, তেওঁ মাজু মানে, তেওঁ খুব ভাল অভিনেতা আছিল, বাঁহীও বজাইছিল ভাল। যি কি নহওক, মই তেনেকৈ অনুপ্ৰাণিত হৈ সংস্কৃতিৰ পথাৰখন দেখিবলৈ মোৰ সৌভাগ্য হৈছিল। আৰু তেতিয়াৰে পৰাই আমি গাঁৱত নিজাববীয়াকৈ বড়ো কৃষ্টিৰ দল খুলিছিলোঁ। আৰু কেইবাবছৰ ধৰি আমি একেধাৰে, আমাৰ এই অঞ্চলত কৃষ্টি নাছিল, আমি সেই কৃষ্টি দলটো লৈ ঘূৰি ফুৰিছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে আমি বড়ো ভাষাত নাটক কৰিলোঁ। আৰু নাটকৰ জৰিয়তেও আমি মানুহক এটা মেছেজ দিবলৈ চেষ্টা কৰা হ'ল। আমাৰ এই অঞ্চলৰ কেইবা ঠাইতো আমি পেণ্ডেল কৰিলোঁ। তাৰপিছত লাহে লাহে পৰিয়ালৰ তাগিদাত মই আৰু শিকাৰ কিছু মানসিকতা লৈ মই অলপ বাহিৰলৈ ওলালোঁ। ওলাই মই থিয়েটাৰলৈ গ'লোঁ। কেইবাবছৰ পুতলা থিয়েটাৰ মই কৰিলোঁ। পুতলা থিয়েটাৰত মই নিজে গীত গালোঁ, সংলাপ নিক্ষেপ কৰিলোঁ। প্ৰথম কিন্তু মই বাঁহী বজাবলৈ গৈছিলোঁ। ক্ৰমান্বয়ে তাৰপিছত মই যি ভ্ৰাম্যমান আমাৰ লাইভ থিয়েটাৰ আছে, ভ্ৰাম্যমান, এই লাইভ থিয়েটাৰলৈ গ'লোঁ। কেইবাখনো থিয়েটাৰত মিউজিক ডাইৰেকশ্যন কৰিছোঁ, নৃত্য পৰিচালনা কৰিছোঁ, অভিনয়ো কৰিছোঁ। দুখনমানত মই সম্পাদকৰ পদতো অধিষ্ঠিত হৈছোঁ। এয়া মোৰ অভিজ্ঞতা। আৰু তাৰ মাজে মাজে গোটেই গাঁৱৰ চুকে কোণে আমাৰ যিবিলাক নতুন উঠি অহা ল'ৰা ছোৱালী আছে, তেওঁলোকক সি বিহুই হওক, সি আমাৰ বড়ো কৃষ্টিয়েই হওক, অথবা আমাৰ অবিভক্ত দৰঙৰ নাঙেলী গীত, চিয়া গীত, আমাৰ মহোখুন্দা গীত, এই গোটেইবিলাক অসমৰ লোকগীত, এই লোক সংস্কৃতিৰ পথাৰখন, আইনাম, বিয়ানাম, এইবিলাকৰ ছেমিনাৰ, কেতিয়াবা মাজে মাজে ৱৰ্কশ্বপ পাতি ৰাইজক আমি শিকাবলৈ চেষ্টা কৰিছোঁ, নৱপ্ৰজন্মক। তাক প্ৰচাৰ প্ৰসাৰ সংৰক্ষণৰ চিন্তা চৰ্চা কৰি আছোঁ। আৰু এই মুহূৰ্তেও আমি সেই বিষয়ৰ লগত জড়িত হৈ আছোঁ। সদৌ অসম বিহু সুৰক্ষা সমিতি অসম নামৰ যিটো অনুষ্ঠান, তাতেও মই কাৰ্যনিৰ্বাহক সদস্য হিচাপে আছোঁ, যাতে অসমৰ গোটেই বিহু সংস্কৃতিক আমি এক কৰিব পাৰোঁ আৰু ইয়াক যাতে সঠিক ৰূপত আমি ধৰি ৰাখিব পাৰোঁ, তাৰ চিন্তা চৰ্চাৰে এই অনুষ্ঠানৰ জন্ম হৈছে। আৰু সেই অনুষ্ঠানৰ সৈতে মই জড়িত হৈ আছোঁ। গতিকে নতুন প্ৰজন্মক আমি এইটোৱেই ক'ব খুজিম যে আমাৰ এই লোককৃষ্টিসমূহে হৈছে আমাৰ মূল ভেটি, এইবোৰ মূল আচল। গতিকে এই মূলখিনিক যদি আমি পাহৰি পেলাওঁ, তেনেহ'লে আমাৰ জাতিৰ বা ভাষা, আমাৰ সংস্কৃতি নাইকিয়া হৈ যাব, ছিন্নমূল অৱস্থাত উপনীত হ'ব। গতিকে এই ক্ষেত্ৰত আমি নৱপ্ৰজন্মক অনুৰোধ জনাইছোঁ পুনৰবাৰ, তেখেতসকলে আধুনিকতাকো আঁকোৱালি লওক, কিন্তু আমাৰ নিজৰ নিজৰ যিবিলাক পৰম্পৰা, যিবিলাক লোককৃষ্টি আছে, ফক কালচাৰ আছে, এইখিনিকো তেওঁলোকে অধ্যয়ন কৰক, প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰক। আপোনাক আমি বহুখিনি কথাই আপোনাৰ পৰা গম পালোঁ, আপুনি কেনেকৈ সাংস্কৃতিক পথাৰত আপুনি জড়িত হৈ আছে। এই মুহূৰ্তত আপোনাৰ পৰা এটি বড়ো গীত শুনিবলৈ আমি ইচ্ছা কৰিছোঁ। আমাৰ শ্ৰোতাসকলে নিশ্চয় ভাল পাব আপোনাৰ মুখেৰে এটি বড়ো গীত শুনিবলৈ পালে। মই খুব পুৰণি, মই আপোনাক ক'লোৱে নহয়, আমি পুৰণিৰ লগত লাগি থকা মানুহ যিহেতু, তাৰ মানে এইটো নহয় যে আমি নতুনক বেয়া পোৱা, সেইটোও নহয়। পুৰণি আমাৰ এটা সময়ত খুব ভাল চলিছিলে এইটো বড়ো গীত, তাৰে মই এটা কলি গুণগুণাই দিছোঁ। समायना गोजों जाहारनि दावराया बिरबोलाय बायहोनाय दावराया बिरबोलायबाय
रागा जोंबाय होनै रागा जोंबाय गावखौसो बुंनाय बायदि हाबा अखा गावनाय गामियाव देलाय 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 बायदि होनाय गामियाव देलाय बायदि এনেধৰণৰ আছিলে ভাল লাগিল আপোনাৰ লগত আজি এই কাটি লৈ আপোনাৰ ভৱিষ্যতৰ আমি উজ্জ্বল কামনা কৰিছোঁ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ खुलुमबाय निउस 24 बड'लेण्ड नायगिरि नोंथांमोन बड'लेण्ड निउस नायगिरि नोंथांमोननि गेजेराव दिनै बिथां मिथु आदाया माखासे हारिमुनि बिथिङाव खोथाखौ फोरमायबाय बिथांनि जा खावलायनाय बेखौ उथिबोनाय गोदान माने निउ जेनेरेसना बेखौ जाहाथे फोथायनानै जोंनि हारिमुखौ जौगालांनायाव बयबो नायगिरो बेखौ जों हास्थायबाय आरो नैबे समाव जों आदा मिथु आदानिफ्राय जों बिदाय लाबाय आरो नायगिरि नोंथांमोननिसिम खुलुमनानै दिनैनि मोगा मोगिखौ एसेनो दोनथ'नाय जाबाय।